হেল্ল' ফ্ৰেণ্ডছ, মই আইনুল আজি নতুন ভিডিঅ' লৈছোঁ। সকলোৱে চাব। আৰু ভিডিঅ'টো হৈছে আপোনাৰ বঙাইগাঁও জলাখাটাৰ যিটো ওপৰ গোপনৰ খেলৰ আজি ৰিজাল্ট আছিলে। তো আজি সময় আহি গ'ল আৰু মাত্ৰ হাতত কেইটামান ঘণ্টাহে আছে। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইজ। ভিডিঅ'ত গাড়ীখিনি দেখুওৱা হৈছে আৰু কাৰ ভাগ্য ফুলে নাজানো। আৰু মোৰ আগত আৰু এটা ভিডিঅ' এৰা আছিলে, যদি কোনোবা ইচ্ছুক হয় টিকেট ল'ম বুলি ভাবিছে, তাত ফোন নম্বৰ দিয়া আছে, তো কণ্টেক্ট কৰিবও পাৰিব। আৰু হাতত মাত্ৰ কেইটামান ঘণ্টাহে আছে আৰু বেছি সময় নাই। খেলটো ৰাতি হ'ব যিহেতু, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাড়ীখিনি দেখুওৱা হৈছে গাইজ। তো গাড়ীখিনি দেখুওৱা হৈছে, ভাল ভাল প্ৰাইজ আছে। তো ইচ্ছুক হ'লে টিকেট ল'ব পাৰিব। আৰু ইয়াৰ এটা কথা ভাল কি, মই আগৰ ভিডিঅ'টো কৈছিলোঁ, ইয়াত যিটো খেল হ'ব, আপোনাৰ যিটো পাংখাত খেল হ'ব, আচলতে পাংখাত হ'ব। হাউলিত যিটো হৈছিলে পাংখাত খেল, তো সেইটো পাংখাতে খেল হ'ব। তো একদম নিশ্চিন্ত হৈ থাকিব পাৰে যোনে টিকেট লৈছে। আৰু খেলটো ভাল হ'ব। আগতো হৈ গৈছে। আগত আপোনাৰ যিটো বেনাৰ আগত দেখি আছে, সেই বেনাৰটোত আগত যিসকলে প্ৰাইজ পাইছিলে, তো তেওঁলোকৰ নাম আৰু জেগাৰ এড্ৰেছ দিয়া আছে। আৰু যিসকল মোৰ চেনেল নতুন আহিছে, প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব।